আদৰ্শ বাইদেউৰ অনুপ্ৰেৰিত হৈ পেলাই মই ৰাজ্যলৈ মই ক্ষুদ্ৰ অনুভৱ উপহাৰ কৰিব বিচাৰিছোঁ। মই বহুত দিন আগতে লিখিছোঁ উপহাৰটো আৰু আজি মানে পাঠ কৰিব বিচাৰিছোঁ। কবিতাটোৰ শিৰোনাম হৈছে শিখা শৰ্মা বাইদেউ আৰু কবিতা মই পাঠ কৰিব ওলাইছোঁ। পোহৰৰ দহনত তাপত উৎপত্তি হৈ পৰিৱেশত পোহৰাই তোলা যাৰ নাম শিখা শৰ্মা বাইদেউ। বাইদেউ আপোনাৰ অনুপ্ৰেৰণাত মই অনুপ্ৰাণিত হৈ লিখিলোঁ এটি কবিতা। নামৰ লগত কৰ্মৰ নাই কোনো ভেদ, এয়াইতো আপোনাৰ পৰিচয়। মমবাতিৰ দহনত জ্বলি তাপে যিদৰে বায়ুৰ পৰিৱেশত শিখা উৎপন্ন কৰি পোহৰ বিলাই পৰিৱেশ উজ্বলাই, সেয়াই আপোনাৰ মানৱ কৰ্মত দেখা যায়। আপোনাৰ আদৰ্শত মই নিজকে হেৰুৱাই আপোনাৰ দৰে হ'ব বিচাৰোঁ কৰ্মৰ জৰিয়তে, য'ত নাথাকিব আপোনাৰ দৰে কোনো অভিমান, নাই কোনো ভেদভাৱ, নাই কোনো হিংসা ঈৰ্ষা, নাই কোনো ধৰ্মীয় গোড়ামী, মাথো পৰিচয় আপোনাৰ মানৱ দৰদী। আপোনাৰ দৰে হ'ব পাৰিলে নিজকে ধন্য বুলি জানিম, সত্যৰ পথত আপোনাৰ দৰে নিজকে নিয়োজিত কৰিম। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, সেয়া আজি দেখা পাওঁ আপোনাৰ মানৱতাত। আপোনাৰ নাম পোহৰ দি উজ্বলাই ৰখা, সেয়াই হ'ল শিখা শৰ্মা। মোৰ নাম হজুৰে ভাল পাই আকুলিয়াই ৰখা, সেয়াই হ'ল চুদাৰ হুছেইন। যিদৰে আপোনাৰ সৎকৰ্মৰ পোহৰত দেশক উজ্বলাব বিচাৰে কোনো ভেদাভেদ নাৰাখি, সেইদৰে মই ভালপোৱা দি সকলোকে ৰাখিব বিচাৰোঁ একে বান্ধোনত কোনো জাতিভেদ নাৰাখি। মই শিখা বাইদেউৰ দৰে হ'ব বিচাৰোঁ, মই শিখা বাইদেউৰ কৰ্মত অনুপ্ৰাণিত, মই শিখা বাইদেউৰ আদৰ্শত অনুপ্ৰাণিত, মই শিখা বাইদেউৰ সৎ বাৰ্তাত অনুপ্ৰাণিত। ধন্যবাদ। সুন্দৰ এটা কবিতা পাঠ কৰিলে। ৰাস্তাত ইমান ধুনীয়াকৈ কবিতা পাঠ কৰা সেয়া হয়তো বৰ আচৰিতেই কথা। অসমত আৰু আগতে এনেকুৱা হৈছিল নে নাই মই নাজানো। মোৰ অনুৰাগী ইমান বেছি আপ্লুত হৈ পৰিছে মোক কাষত পাই, এই ৰাস্তাত তেওঁ কবিতা আবৃত্তি কৰি দিছে। গতিকে তেওঁক মই ধন্যবাদ জনাইছোঁ। দিলদাৰ হুছেইন এজন সম্ভাৱনাময় কবি, আপোনালোকে তেওঁক আশীৰ্বাদ কৰিব, তেওঁ যাতে অনাগত দিনত অসমৰ নাম উজ্বলাই দিব পাৰে। আৰু তেজমল খান তেওঁ ভিডিঅ' কৰি আছে, গতিকে তেওঁ বেগত আছে, আৰু তেজমল খানলৈ মোৰ ধন্যবাদ। ছাৰৰ কথা পাতি আছে, বহুত ভাল লাগিছে। যাক মই ইমান মিছ কৰোঁ, যাক মানে মোবাইলত চাই থাকোঁ, আজি সেইটো মানুহ মই বাস্তৱত দেখিছোঁ। আজি মই বহুত হেপ্পী চাগে। আজি নিজকে গৌৰৱ অনুভৱ কৰি আছোঁ। ইমান ডাঙৰ এজন বাইদেউৰ লগত আমি, ইমান মহান লিখক এজনৰ লগত আমি সৰু এটা মনৰ অনুভৱ প্ৰকাশ কৰা এজন সাধাৰণ মানুহ হিচাপে লগ পাই মানে নতুন আনন্দিত হৈছোঁ আৰু নিজকে মানে প্ৰকাশ কৰিব নোৱাৰা হৈছোঁ। মানে কেনেকৈ মানে বাইদেউক আন্তৰিক কৃতজ্ঞতা জনাম যে আমাক আহি ইমান সৰু এটা মানে আমি ইমান সৰু মানুহ তথাপিও আমাক আহি লগ কৰিছে। সৰু ডাঙৰ নাই, মই কাকো তেনেদৰে নাভাবোঁ। তেওঁলোকে মোক এই ৰাজপথত, মই গোলাঘাটলৈ গৈ আছোঁ, ৰাজপথত তেওঁলোকে মোক লগ কৰি মোক গামোচা দিছে, মোৰ হাজবেণ্ডক গামোচা দিছে। গামোচা অসমীয়াৰ ঐক্যতাৰ প্ৰতীক। এই গামোচা স্বাভিমান অসমীয়াৰ ঐক্যৰ প্ৰতীক। এই গামোচাৰে, সুন্দৰ গামোচাৰে তেওঁলোকে মোক আদৰণি জনাইছে, মোৰ স্বামীক আদৰণি জনাইছে। গতিকে এয়া তেওঁলোক মানুহ কেতিয়াও কোনো সৰু বা ডাঙৰ নহয়। মানুহৰ কৰ্ম, মানুহৰ চৰিত্ৰ, মানুহৰ স্বভাৱ আৰু মানুহৰ ব্যৱহাৰে মানুহক সৰু আৰু ডাঙৰ কৰে। দুজন উদীয়মান যুৱক, এই যুৱক দুজনে ইমান সুন্দৰকৈ আমি কলিয়াবৰ তিনিআলিত ৰৈ আছোঁ। তেওঁলোকৰ উৎসাহখিনি অতি প্ৰশংসনীয়। তেওঁলোক অসমৰ একোজন অতি ভাল নাগৰিক হ'ব বুলি মোৰ তেওঁলোকৰ শুভেচ্ছা থাকিল। ধন্যবাদ বাইদেউ। মই বাইদেউক আগতে আজি আহিছোঁ